পাঠান নাচাৰ খিলাদিত্য দেৱে এই মুহূৰ্তে এটি গুৰুত্বপূৰ্ণ খবৰ। পাঠান নাচাৰ খিলাদিত্য দেৱে অশ্লীল গানৰ বাবেহে চিনেমাখন নাচাৰ খিলাদিত্য দেৱে। এয়া খিলাদিত্যৰ বিস্ফোৰক মন্তব্য। বাংলাদেশী মিয়াইহে চাব পাঠান। প্ৰাক্তন বিধায়ক খিলাদিত্যৰ এয়া মন্তব্য। বাংলাদেশী মিয়াইহে পাঠান চাব। বাংলাদেশী মিয়াক টাৰ্গেট কৰি বনাইছে পাঠান ছবিখন। এয়া গুৰুত্বপূৰ্ণ খবৰ। খিলাদিত্যৰ মন্তব্য। ৰিক্সা চালক শ্ৰমিক ঠেলা চলোৱা বাংলাদেশীয়ে চাব পাঠান মুভি। এয়া খিলাদিত্যৰ বিস্ফোৰক মন্তব্য। গড় শত্ৰু বিবেচনৰ কাম কৰিছে পাঠানৰ কলা কুশলীয়ে। এয়া গুৰুত্বপূৰ্ণ খবৰ। পাঠানৰ গান চাইয়ে বুজিব পাৰিছ চিনেমাখনৰ উদ্দেশ্য কি। এয়া খিলাদিত্যৰ বিস্ফোৰক মন্তব্য। অৱশ্যে শ্বাহৰুখ খানক প্ৰশংসা খিলাদিত্য দেৱৰ। শ্বাহৰুখ খান ছেকুলাৰ নহয়। এয়া এক বিস্ফোৰক মন্তব্য। শ্বাহৰুখ খান ছেকুলাৰ নহয়। এয়া খিলাদিত্যৰ মন্তব্য আমি আপোনালোকক শুনাবলৈ যত্ন কৰি আছোঁ। চাওক, পাঠান চিনেমা মই চাবলৈ নাযাওঁ। ইয়াতে চাবলগীয়া কি আছে? কাৰণ বাংলাদেশী মিয়া লেবাৰবিলাক যে থাকে সেইটো কেটেগৰীক তেওঁলোকে টাৰ্গেট কৰিছে। পাঠান চিনেমাৰ যিটো বিতৰ্কিত গান, সেই গানটো মই আজি প্ৰথমবাৰ শুনিলোঁ বা দেখিলোঁ। হয়, এটা কথাটো ঠিক যে গানটো অশ্লীল আৰু যি প্ৰকাৰে তেওঁলোকে কালাৰ ডিফাইন কৰিছে সেইটো তাতে এটা ক্লিয়াৰ অশ্লীলতা আছে। কাৰণ তেওঁলোকে কৈ আছে বেশৰম ৰং। তো দীপিকা পাডুকন প্ৰথমতে নৰ্মেল কালাৰবিলাক পিন্ধি তেওঁ ডান্স কৰি আছিলে আৰু শেষত তেওঁ কৈছে যে মানে তেওঁ ৰং সলালে আৰু মানে তেওঁ বেয়া কেৰেক্টাৰ হোৱাৰ পিছতো তেওঁৰ মানে সেইটো ৰং তেওঁ গ্ৰহণ কৰিছে কিবা। এইটো এটা কিবা এটা তেনেকুৱা মিনিং বুজায় যদি আমি ইংলিছ ট্ৰান্সলেশ্যনটো চাওঁ। সেইকাৰণে কথাটো স্পষ্ট যে হয় তেওঁলোকে মানে অশ্লীল এটা গান বনাইছে আৰু কালাৰটো ইউজ কৰিছে। কিন্তু মোৰ কথাটো হ'ল যে হয়, হিন্দু সমাজত বা সনাতন ধৰ্মত আমি গেৰুৱা ৰংটো খুব পবিত্ৰ বুলি মানো। এইকাৰণে কাৰণ আমাৰ যি মাইথলজি, সেই মাইথলজিত গেৰুৱা ৰংটো জেনেৰেলি আমাৰ সাধু সন্তসকলে ইউজ কৰে। আৰু সেইটোৱে নহয়, আমাৰ মাইথলজিত দেখা যায় যে আমাৰ সূৰ্য উদয় বা সূৰ্য অস্ত যেতিয়া হয় আমি সেই ৰংটো দেখা পাওঁ আৰু সেইটো আমাৰ মাইথলজিৰ লগত খুব মানে আমাৰ এটা ইম্পৰ্টেণ্ট অকেশ্যন। সেয়াই নহয়, আমাৰ বিয়াৰ ক্ষেত্ৰতে হওক, যিকোনো পূজাৰ ক্ষেত্ৰতে হওক, আমি যেতিয়া যজ্ঞ কৰোঁ তেতিয়া আমি আমাৰ যজ্ঞত আমি আপোনাৰ জুই যিটো দেখা পাওঁ সেইটো গেৰুৱা ৰং। তো ফায়াৰ প্লেজ এ ভেৰি ভাইটেল ৰোল ইন সনাতন ধৰ্ম। এইকাৰণে আমাৰ কাৰণে গেৰুৱা ৰংটো এটা খুব পবিত্ৰ ৰং। আৰু খালি হিন্দু ধৰ্ম বুলি নহয়, আপুনি বেলেগ যেনেকৈ শিখসকলেও মই দেখিছোঁ, দিল্লীতো দেখিছোঁ, পাঞ্জাৱতো দেখিছোঁ, তেওঁলোকে গেৰুৱা পাগৰি পিন্ধে। তো গেৰুৱা পাগৰি মানে বা গেৰুৱা ৰংটো মানে জেনেৰেলি এটা ৰিলিজিয়াছ টাচ এটা পোৱা যায়। কিন্তু এটা কথা ঠিক যে কোনোবাই যদি গেৰুৱা কাপোৰ পিন্ধিছে বা গেৰুৱা মানে ধৰক কিবা এটা ইউজ কৰিছে সেইটো বুলি যে একদম 100% যে ট্ৰেড মাৰ্ক হৈ গৈছে সেইটোও নহয়। কাৰণ আপুনি ভাৰতবৰ্ষক বাদ দি বহুত ৰাষ্ট্ৰ আছে য'ত গেৰুৱা ৰংটো আপুনি তেওঁলোকৰ পতাকাটো দেখা পাব। চাওক, পাঠান চিনেমা মই চাবলৈ নাযাওঁ। কাৰণ প্ৰথম কথাটো হৈছে যে অলৰেডি এটা কণ্ট্ৰভাৰ্চি আহিছে যেতিয়া, আৰু সঁচাকৈ যিটো গান মই চালোঁ সেই গানটো সঁচাকৈ অশ্লীল। আৰু বিশেষকৈ ইয়াতে চাবলগীয়া কি আছে? কাৰণ বিকিনি পিন্ধি পেলাই ডান্স কৰিছে। তাৰমানে বিকিনি পিন্ধি পেলাই তেওঁলোকে কি এষ্টাব্লিছ কৰিব বিচাৰিছে? তাৰমানে তেওঁলোকৰ ক্ৰাউডটো মই নহয়, তেওঁলোকৰ ক্ৰাউডটো হৈছে এই যে মানে বাংলাদেশী মিয়া লেবাৰবিলাক যে থাকে সেইটো কেটেগৰীক তেওঁলোকে টাৰ্গেট কৰিছে। তো বাংলাদেশী মিয়াবিলাক যাব চাবলৈ। এইকাৰণে বক্স অফিচ হিটো হ'ব পাৰে, ডাঙৰ কথা নহয়। কাৰণ আজি আপুনি এটা ভাল চিনেমা বনাওক, এটা আৰ্ট ফিল্ম বনাওক, কেইজন মানুহ চাবলৈ যাব? 100 জনত হয়তো 5 জন চাবলৈ যাব। কিন্তু আপুনি বিকিনি পিন্ধি পেলাই যিকোনো চিনেমা বনাওক তেতিয়াহ'লে 100 চাব আপুনি মানে 60 জন মানুহ চাব যাব। আৰু এই 60 জন কোন কেটেগৰীৰ মানুহ? মেক্সিমাম চাব এইবিলাক বাংলাদেশী মিয়াবিলাক। এই ৰিক্সা চলাই, লেবাৰ কাম কৰে, কিবা কৰে, ডকাইতি কৰে, চুৰ কৰে। পাঠান চিনেমা বাংলাদেশী মুছলিমহে লেবাৰ অসমতো তেওঁলোকে যাব। বিশেষকৈ অসমত বিশেষকৈ এই বাংলাদেশী মিয়াবিলাকে চাবলৈ যাব।
আৰু হেতু বুলি নহয় আপুনি ইউপিটো চাই ল'ব বেলেগ বেলেগ জায়গাতো যেটো ট্ৰেন্ড দেখিছো এই সব হেই বাংলাদেশী নিচিনা মেয়াবিলাক যে আছে তেওঁলোকে মানে গৈ পেলাই এটো বেছি ইন্টাৰেষ্ট দেখি আছে তেওঁলোকে দে আৰ মোৰ ইন্টাৰেস্টেড টু সি দি বিকিনি নাথিং এলছ